নমস্কাৰ বন্ধুসকল, মই মৃদুস্মিতাই মোৰ চেনেল আছামিজ বুক টিউবৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰোঁ, লগতে পৌৰাণিক লোককথা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া দুটা বিশেষ প্ৰশ্নৰ বিষয়ে আপোনাৰ লগত আলোচনা কৰোঁ। সেয়ে মোৰ চেনেলটোলৈ আজি আপোনালোক যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ লগে লগে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে মই আপলোড কৰাৰ লগে লগে পাই যায়। তো বন্ধুসকল, আজি ভিডিঅ'টো অকণমান বেলেগ কৰিম। আজি আমি কথা পাতিম কিতাপ আমি কেনেকৈ পঢ়িব লাগে। সৰুৰে পৰা আমি যেতিয়া কিতাপৰ সৈতে চিনাকি হৈছিলোঁ, সৰুতে আমি দুবিধ কিতাপৰ বিষয়ে শুনিছিলোঁ। এবিধ হৈছে স্কুলত পঢ়া কিতাপ, এবিধ হৈছে বাহিৰা কিতাপ। পঢ়া কিতাপ মানে পাঠ্যপুথি আৰু বাহিৰা কিতাপ মানে হৈছে পাঠ্যপুথিৰ বাহিৰৰ অন্য কিতাপ। সকলোৰে ক্ষেত্ৰত একে নহ'লেও সৰহসংখ্যক অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক পাঠ্যপুথিৰ বাহিৰে অন্য কিতাপ পঢ়াটো বিচৰা নাছিল। সেইটোতো সঁচাই দেখিবলৈ পোৱা যায়। মানুহে এতিয়ালৈকে উচ্চাৰণ কৰা মহান শব্দটো হ'ল কিতাপ। পৃথিৱীৰ আটাইতকৈ সহজ কাম হ'ল কিতাপ পঢ়া। মূৰ্খইহে কিতাপ ধাৰলৈ নিয়ে, কিন্তু যিজনে কিতাপ ধাৰলৈ নি উভতাই নিদিয়ে তাৰ সমান বুৰ্বক কোনো নাই। কেৱল খাদ্য খাই জীয়াই থকাই জীৱন নহয়, মনৰ খাদ্যৰো দৰকাৰ। সেই খাদ্য পূৰাই একমাত্ৰ কিতাপে। ল'ৰা ছোৱালীয়ে কিতাপ পঢ়িলে মা দেউতাকৰ আনন্দৰ সীমা নাথাকে। ইমানেই কিতাপৰ মূল্য। কিন্তু কিতাপ পঢ়িবলৈ কেৱল ভাল পালেই নহয়, কিনিলেই নহয়। কিতাপ যত্ন সহকাৰে ৰখাটো এটা দৰকাৰী কথা। কামৰ দ্বাৰাই মানুহৰ পৰিচয় ফুটি উঠে। যেনে তেনে কিতাপবোৰ ৰাখিলে ৰুচিবোধৰ লগতে মানুহৰ চাৰিওফালৰ প্ৰতিটো ক্ষেত্ৰতে কিমান যত্নশীল সেয়াও সহজেই বোধগম্য হৈ উঠে। কিতাপ পঢ়াৰ সময়। কিতাপ মনৰ প্ৰসাৰতা বঢ়োৱাৰ উপকৰণ। কিতাপ কেৱল ঘৰৰ শোভাবৰ্ধনৰ বাবেই নহয়, কিতাপ মন পুতি পঢ়িবৰ বাবে। সকলো কামৰ পৰা আজৰি হৈ কিতাপ পঢ়া উচিত। কিতাপ আৰামেৰে বহি পঢ়িব লাগে। মনৰ মাজত দুখ খুব সমস্যা লৈ কিতাপ পঢ়িব নালাগে। জীৱনৰ সকলো তুচ্ছ কথা পাহৰি কিতাপৰ বুকুত অৱগাহন কৰিলে জীৱনৰ আনন্দই হৈ পৰে সুকীয়া। সেই মুহূৰ্তৰ আনন্দৰ হয়তো একোৱেই দিব নোৱাৰে। তদুপৰি যাত্ৰাকালত গাড়ী লৈ অপেক্ষা কৰোঁতে, ডক্টৰৰ চেম্বাৰত বহি থাকোঁতে আৰু বিভিন্ন আপোনাৰ যিটো আমনিদায়ক সময়, তাত যদি আপুনি কিতাপৰ প্ৰয়োগ কৰে বা কিতাপক লগৰী হিচাপে ল'ব পাৰে, তেতিয়াহ'লে আপোনাৰ কিতাপ পঢ়াৰ সময়টো বৰ সুন্দৰকৈ অতিবাহিত হ'ব। এতিয়া হৈছে কিতাপৰ ক্ষেত্ৰত মানিবলগীয়া কিছু ৰীতিৰ বিষয়ে মই আপোনালোকক আজি ক'ম। কিতাপ পঢ়োঁতে কিবা নহয় কিবা কামত উঠি যাবলগীয়া হ'লে বহুতৰে কিতাপৰ চুক এটা ভাঁজ কৰি থৈ যোৱাৰ অভ্যাস আছে। তেনেহ'লে ভাঁজবোৰ ৰৈ যায়, কিতাপখন দেখিবলৈ বেয়া হৈ পৰে, আৰু যদি আপুনি কাৰোবাৰ বেলেগৰ পৰা আনে তেতিয়াহ'লে সেই কিতাপখনৰ অৱস্থাটো বৰ বেয়া হৈ যায়। এইখিনিতে মই কওঁ, সেইটো কথাৰ পৰা আপুনি হাত সাৰিবলৈ হ'লে কেতিয়াবা পেজ মেকাৰ বা এডাল সৰু ৰছীৰ ব্যৱহাৰ কৰিব পাৰে। নহ'লে যদি আপোনাৰ কিতাপখন নিজৰ হয় তেতিয়াহ'লে কাঠ পেঞ্চিলেৰে এটা দাগ দি আপুনি কিতাপখন সুন্দৰকৈ থৈ যাব পাৰে। আৰু এটা নকৰিবলগীয়া কাম হৈছে বহুতে কিতাপৰ পাত লুটিয়াওঁতে থু ব্যৱহাৰ কৰে। ই যে বৰ বেয়া অভ্যাস, আনহাইজেনিকো হয়। সেয়ে কিতাপৰ পাত এনেই লুটিয়াব পাৰি, নহ'লে আপুনি কিবা ধৰণৰ পিছল জাতীয় সামগ্ৰী হাতত লৈ পেলাই কিতাপখন লুটিওৱাৰ ব্যৱস্থা কৰিব পাৰে। তৃতীয়টো হৈছে কিতাপৰ লগত জড়িত বা কিতাপ পঢ়া মানুহৰ বহুতো বেয়া অভ্যাস আছে। সেইবোৰ আঁতৰাব পাৰিলেহে আমি ভাল মানুহৰ তালিকাত পৰিম। বহুতে নিজৰ কামত লাগে বাবেই ঘপককৈ কিতাপৰ পাত ছিগি দিয়ে। এইদৰে পাত ছিগি নিলে সেই কিতাপবোৰৰ আৰু মূল্য নাই। বেলেগ এজনে সেইখন কিতাপ কি পঢ়িব পাৰিব। গতিকে এই কামটো কেতিয়াও নকৰিব। কিয়নো আমাৰ প্ৰায়বোৰ ল'ৰা ছোৱালীকে দেখা যায় যে যেতিয়া কিবা নহয় কিবা এটা কাগজৰ অসুবিধা হয় বা কাগজৰ অভাৱ হয়, তেতিয়া প্ৰায় কিতাপখনকে ফালি দিয়া দেখা যায় পাত এটা। লগতে আৰু এটা কথাটো দেখিব পোৱা যায়, যিবোৰ ল'ৰা ছোৱালীয়ে স্কুলত বা কলেজত নকল মাৰে, তেওঁলোকেতো ডাইৰেক্ট কিতাপ এখনৰ পাত এটা ফালি লৈ যায়। সেইটো বৰ বেয়া অভ্যাস, আপোনালোকে যাতে সেই অভ্যাসবোৰ নকৰে। চতুৰ্থটো মানিবলগীয়া নিয়ম হৈছে আমি বহুতে ডাঙৰ আকাৰৰ পকা বন্ধা কিতাপ বা বিভিন্ন ধৰণৰ যিবোৰ মোটা আকৃতিৰ কিতাপ হয় আমি পঢ়োঁ, কিয়নো সেইবোৰত ভাল আমি জ্ঞান পাওঁ।
কিন্তু এইখিনিতে সাৱধানতা অৱলম্বন কৰা উচিত যে সেই ডাঙৰ কিতাপবোৰ যদি আমি যধে মধে পঢ়োঁ বা সাৱধানতা অৱলম্বন নকৰোঁ তেতিয়াহ'লে সেই কিতাপখনৰ যিবোৰ স্পাইন লগতে যিবোৰ এটা পকা বন্ধা হিচাপত যেনেকৈ বাইণ্ডিং কৰা হয় সেই বাইণ্ডিংটো নষ্ট হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে ডাঙৰ কিতাপবোৰ পঢ়াৰ সময়ত কিছু ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ সহকাৰে কামটো ল'ব বুলি আশা থাকিলে। লগতে আমাৰ সমাজত দেখা যায় যে খাই থাকোঁতে বহুতে কিতাপ পঢ়া বা খোৱা বস্তু হাতত লৈ পেলাইও কেতিয়াবা কিতাপখন পঢ়া দেখা যায়। কিন্তু এইখিনিতে মন কৰিবলগীয়া এটা কথা যে আপোনালোকে যদি খাই থাকোঁতে কিতাপখন পঢ়ে বা কিতাপৰ কিবা বস্তু এটা আহি যদি কিতাপখনৰ ওপৰতো পৰে তেতিয়াহ'লে সাধাৰণতে কিতাপখন নষ্ট হৈ যায় বা দালি তৰকাৰী হওক যিকোনো ধৰণৰ চাহ তাহ জাতীয় আপোনালোকে সামগ্ৰী যদিও খায় আগতে কিতাপখন থৈ ল'ব বা কিতাপখন পঢ়ি শেষ কৰিহে আপোনালোকে খাব। কিন্তু একেটা সময়তে দুটা কাম আপোনালোকে নকৰিব। আৰু সাধাৰণতে দেখা যোৱা এটা ভুল হৈছে বহুতে কিতাপৰ মাজত ফুল থয়, বেলপাত থয়, লগতে পইচাও থয়। কেতিয়াবা পাহৰণিৰ গৰ্ভত সেই পইচাটোতো কিমান যুগৰ পাছত ওলায় তাৰ কোনো ঠিক নাই। কিন্তু সেইখিনিতে এটা কথা মন কৰিবলগীয়া যে কিতাপৰ মাজত ফুল বা পাত নথব, কিয়নো পাত বা ফুল থ'লে কিতাপ এখনৰ সৌন্দৰ্যতা নষ্ট হৈ যায়। আৰু কিতাপ ভাল পোৱা মানুহে সদায় কিতাপ এখনক নতুন ৰূপত চাব খোজে। আৰু লগতে এজন প্ৰকৃত ব্যক্তি বা যিসকলে কিতাপ পঢ়ি ভাল পায় তেওঁৰ সদায় এটা আগ্ৰহ থাকে যে তেওঁ নিজা এটা লাইব্ৰেৰী থাকিব। আৰু এনেকুৱা এটা যদি লাইব্ৰেৰীত চাফ চিকুণতাৰে নিজৰ কিতাপবোৰ থোৱা যায় তেতিয়াহ'লে খুবেই ভাল লাগিব। মই আশা কৰোঁ মানুহে সিমানখিনিয়ে ধনী হ'ব লাগে যিমানখিনিয়ে মানুহক জ্ঞান দিব পাৰে। টকা পইচাই সকলো নহয়। কিতাপ যদি আপোনালোকে ৰাখিব খোজে সুন্দৰকৈ ৰাখক, আপোনালোকে কিতাপৰ জ্ঞানবোৰ লওক। এইখিনিতে কওঁ কিতাপকেইখন আনি থ'লে নহ'ব, আপোনালোকে কিতাপ পঢ়িব লাগিব। কিতাপ পঢ়াৰ লগে লগে আপোনালোকে অভ্যাস গঢ়ি তুলিব লাগিব। আৰু লগতে আপোনাৰ 10জন ওচৰৰ বা আপোনাৰ সমাজত চলি থকা কিছুমান ছাত্ৰ ছাত্ৰী বা বিভিন্ন আপোনাৰ ল'ৰা ছোৱালীক আপুনি কিতাপৰ পঢ়ি আগ্ৰহী কৰি তুলিব পাৰিলে এখন সমাজ হয়তো আগুৱাই যাব, নহ'লে এখন সমাজে উচ্চ স্তৰত নিজৰ স্থান নিৰ্ণয় কৰিব পাৰিব। ইয়াৰ পিছৰ লাষ্ট বিষয়টো হৈছে কিতাপ কিনাৰ পাছত। কিতাপ কিনি বহুতে নপঢ়াকৈ থৈ দিয়া দেখা যায়। পঢ়াৰ মন ৰাখিলেও পঢ়িবই নোৱাৰে। কিন্তু সেই মনটো আপোনালোকে গঢ়ি তুলিব লাগিব, কিতাপ পঢ়াৰ আনন্দ ল'ব লাগিব। তাৰ পিছতেই কিতাপ যত্নৰে ৰাখিব লাগে। নিজৰ কিতাপসমূহ কিনাৰ দৰেই সুন্দৰকৈ ৰাখিলে নিজৰ মনটো ভাল লাগি থাকে। প্ৰিয় কিতাপ যিবিলাক আপোনালোকৰ লেখকৰ হয়, যিবোৰ আপোনালোকৰ ভাল লাগে, যিবোৰ ভাল লগা সাহিত্যিকৰ আপোনালোকৰ কিতাপ, তেওঁলোকৰ কিতাপবোৰ কিনিবলৈ আপোনালোকে কুণ্ঠাবোধ নকৰিব। লগতে কিতাপৰ মূল নুবুজা মানুহক কিতাপ ধাৰলৈ নিদিব। সেইটো গুৰুত্বপূৰ্ণ কথা। যিয়ে আপোনাৰ কিতাপখন নি ধাৰলৈ নিদিয়ে বা তেওঁ নি আপোনাৰ কিতাপখন ছিগি পেলায় তেনেকুৱা মানুহক কিতাপ নিদিয়াটোৱে মই ভাল বুলি ভাবোঁ। আৰু প্ৰিয় বন্ধু বান্ধৱী বা কিতাপ পঢ়িবলৈ ভাল পোৱা লোকক কিতাপ উপহাৰ দিয়ক। বিয়া বাৰুত আজিকালি কিতাপ উপহাৰ দিয়া দেখা নাযায়। আপুনিয়ে দিয়কচোন এখন মূল্যৱান কিতাপ বিয়াৰ উপহাৰ স্বৰূপে। আইনাৰ গিলাচ বা বাউলতকৈও বহু দামী কিতাপ এজন লোকৰ বাবে বহুত মূল্যৱান। আৰু আপোনালোকে নতুন এটা ট্ৰেণ্ড সৃষ্টি কৰিব পাৰে যে আপোনালোকে বাৰ্থডে বা বিয়া অন্নপ্ৰসন এটা সৰু ল'ৰা ছোৱালীক জীৱনটো আগুৱাই যাবৰ বাবে বা এখন কুশল সংসাৰ গঢ়িবৰ বাবে তেওঁলোকৰ অনুযায়ী এখন কিতাপ আপোনালোকে গিফ্ট হিচাপে দিব পাৰে। হয়তো মোক যদি কোনোবাই কিতাপ এখন দিয়ে মই অতিকৈ আনন্দিত হওঁ। সেয়ে আপোনালোককো মই ক'লোঁ মোৰ চেনেলটোক আজি বৰ বেলেগ ধৰণে আজি উপস্থাপন কৰিলোঁ মোৰ আজি ভিডিঅ'টো। অহাবাৰৰ পৰা আকৌ মই ৰিকুৱেষ্টেড কিতাপবোৰ লৈ আহিবলৈ চেষ্টা কৰিম। সেয়ে মোৰ চেনেলটোৰ ইমানখিনি মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আগুৱাই যাবলৈ বহুত ধন্যবাদ। মই মৃদুস্মিতাই আজি মোৰ চেনেলৰ পৰা বিদায় মাগিছোঁ। প্ৰতিশ্ৰুতি দিছোঁ অহা ভিডিঅ'ত আপোনালোকলৈ এখন সুন্দৰ কিতাপ আপোনালোকৰ বাবে লৈ আহিম বুলি। নমস্কাৰ, ধন্যবাদ।